নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এইফালে ওলাইছোঁ বজাৰ কৰিবলৈ বুলি। বিস্কুটৰ দুটামান বস্তু আনিব লগা আছিলে, তাৰে ওলালোঁ বজাৰলৈ বুলি। এইফালে আহিলোঁ, আহি চাওকচোন ৰাস্তাত মানুহ তেনেকৈ নাই আৰু গাড়ী তেনেকৈ চলা নাই আজি। এইফালে আহি সোমালোঁ, সোমাই ভিতৰত ভিডিঅ' কৰিব বেয়া পালোঁ, সেইকাৰণে এনেকৈ গুচি আহিলোঁ। আহি ঘৰ পাই বস্তুখিনি দেখুৱাই দিলোঁ। পিছে চুলি চাওকচোন আউলি বাউলি হৈ আহিছে, বতাহ ইমান দিছে বাহিৰত। আৰু লগত এজনী আমাক খোৱা আৰু সকলো কাম কৰি মেলি এইফালে আকৌ বিস্কুটৰ আৰম্ভ। সেই ধুনীয়াকৈ বস্তুখিনি মিক্স কৰিবৰ কাৰণে মিশ্ৰণবোৰ চালি লৈছোঁ, যোগাৰ কৰি লৈছোঁ। তাৰপিছত এইফালে ফেটিবৰ কাৰণে যিখিনি মেইন বস্তু সেইখিনি মই ফেটিবৰ কাৰণে তৈয়াৰ কৰি ল'লোঁ। লগত চেনি দি দিছোঁ। চেনি দিওঁতে সদায় চাব আপোনালোকে চেনিখিনি লদা হৈ থাকিব নালাগে, সদায় চালি পিনি দিব লাগে। আৰু এইফালে মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু চেফ দি বনাই ল'লোঁ আৰু লগে লগে অভেনত ভৰাই দিলোঁ। আৰু এইফালে ৰেডি হৈ গ'ল মোৰ বিস্কুট। আজি ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগ পাম সকলোকে অন্য এটি ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, বাই বাই।